Prangsi Voice of Karbi Hills News Channel kilangara tundo anapan kardom pajirlo kardom. To tangte pinya birta le langpon thulona. Lason se tarik near Cape July achiklu 2025 Labang Suwarni protest against anti-tribal Mr. Gaurav Gogoi visit Karbi Anglong for his negative attitude towards for both Karbi peoples and an anti-development stance. So, in this program organized by United Women Forums of Karbi Anglong, UWFAKAL, and now we will watch all the news cover. So, take a look. আমি ইউনাইটেড উইমেন ফোরাম অফ কাৰ্বি আংলং তৰফৰ পৰা আজি যেহেতু প্ৰতিবাদী কাৰ্যসূচী লোৱাটো যেহেতু গৌৰৱ গগৈ কাৰ্বি আংলঙৰ বিষয়ত যেনেকৈ মন্তব্য দাঙি ধৰিছে তাৰ বাবে আমি এই প্ৰতিবাদীটো আমি চলি থাকিব প্ৰতিবাদী কাৰ্যসূচী লৈ থাকিম চলিও থাকিব আৰু তেওঁ ভৱিষ্যতলৈকে যাতে আমাৰ কাৰ্বিসকলৰ মাজত আহি কাৰ্বি আংলঙত আহি কাৰ্বি আংলঙৰ বিষয়ত কথা ক'বলৈ কিছুমান মন্তব্য দাঙি ধৰিবলৈ 20 বাৰমান তেওঁ ভাবি চিন্তি কৰি আমি যেহেতু এতিয়া গৌৰৱ গগৈয়ে ইয়াত আমাক গানটো কৰি থৈ গৈছে সেইটো কাৰণে আমি আজি প্ৰটেষ্ট কৰিবলৈ কাৰণে সব মহিলাকেইটা ওলাই আহিছে যেহেতু তাৰ অপমানটো আমি ভাল লগা নাই তেওঁক আমি অপমান কৰিছোঁ এনেকৈ কৰিব নালাগে আমি অসম বাকী ৰাইজৰ কাৰণে সবকে তেওঁ মানে অপমান কৰি গৈছে মানে সবকে বেয়া পায় সি আমাৰ কাৰ্বি আংলং ডেভেলপ হোৱাটো তেওঁ চাব নোৱাৰে সেই বুলি আমি আজি প্ৰটেষ্ট কৰিব ওলাইছোঁ তাক অপমান কৰিছোঁ আমি আজি আমি গৌৰৱ গগৈ ডাঙৰে কণ্ডেম কৰিব আহিছোঁ তেখেতৰ যিটো ৰিচেণ্ট ভিজিটত কাৰ্বি আংলং আহোঁতে যে আমাৰ অনাৰেবল কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM তেখেতৰ ল'ৰাৰ ঘৰ যিহেতু বনাই আছে এতিয়া তাত গৈ পেলাই এজন মানে ইমান ইমেচিউৰিটি পলিটিকেল লিডাৰ হ'ব পাৰে ফেচবুক লাইভ কৰিছে তেখেতে পইণ্ট কৰিছে ঘৰ বনোৱাৰ কাৰণে তেখেতৰতো এজন লিডাৰ হৈ পেলাই এজন MP হৈ পেলাই মানুহৰ ঘৰ চোৱা সেইটো লুক আউট কৰাৰ কাম নহয় তেখেতৰ কাৰ্বি আংলঙৰ সমস্যাখিনি তেখেতে সেইটো চিৰিয়াছকৈ লওক এতিয়া আপোনাক মই ক'ব বিচাৰিছোঁ গৌৰৱ গগৈ আপোনালোকে কংগ্ৰেছ লিডাৰসকলে আজিলৈকে আমাৰ কাৰ্বি আংলং যিমান লং পেণ্ডিং এটা ডিমাণ্ড আছে আৰ্টিকল 244 সেইটো আপোনালোকে ক'ত আৱাজ উঠাইছে সেইটো আপোনালোকে পাৰ্লিমেণ্টত আপোনালোকে সেইটো আমাৰ ডিমাণ্ডটো কওক আপোনালোকে আমাৰ ডিমাণ্ডটো ৰাখক আপোনালোকে ইয়াতে কাৰ্বি আংলং আগৰ কাৰ্বি আংলং হৈ থকা নাই কংগ্ৰেছৰ ৰুলিং টাইমত যিটো জংঘল আছিলে সেইটো জংঘল হৈ থকা নাই এতিয়া ডেভেলপ হৈছে আৰু সেই ডেভেলপটো আপোনালোকে কি চাব পৰা নাই নেকি ট্ৰাইবেল মানুহ কি ঘৰ বনাব নোৱাৰে আমাৰ কাৰ্বি আংলং কি ডিষ্ট্ৰিক্টখন কি উন্নতি হ'ব নোৱাৰে নেকি খালি কাৰ্বি আংলং বুলি নহয় অসমৰ কোনো বিভিন্ন ট্ৰাইবেল আছে কংগ্ৰেছসকলে ট্ৰাইবেল কাৰণে কি মাত মাতা দেখিছোঁ আমি একো মাত মাতা দেখা নাই তই এনেকুৱা কৰিবলৈ যদি আহে আপোনাৰ কাৰণে কাৰ্বি আংলঙত জাগা নাই আজি গোটেই সকলে মহিলা উঠি আহিছে আমি অপ'জ কৰিছোঁ কণ্ডেম কৰিছোঁ আমি সহ্য নকৰোঁ তেখেতে এইটো আমি অপমান হিচাপত লৈছোঁ ঠিক আছে তো Prangsi Voice of Karbi Hills kilangara tumdo anka keson se nili nang tumban isi project mate isi kinang sot abio tang man pilo lason sak thak si pini nini ladak nang homri la bangge go boys fil along ladak alang litum protest mate la Gaurav Gogoi ke bang la bang so alama puthak si pini ladak alang litum women tum pini chelang pen alang tum ladak pini si protest pilo la sil la bang so long iri tum ko ching on nai Madam, anitin na chino lang lipon gela penleri thirim da arjibando Prangsi ma'am nang pini la so mai long labang so mai long abang ke just met ke chu tarik thi la pen phorni Congress president Gaurav Gogoi Karbi Anglong nang ki humri ki bang aputhaksi nilitum lada Karbi Anglong doan akhai chipu pepin na dharam chipu pepin si nilitum lada women forum a hisab si protest hisab nilitum lada kaching room athai kopima alang liwang lo ahok lo political party hisab alang liwang lo
বিষয়ে যদি আহে তেতিয়াহ'লে আমি কোনো ক'বলগীয়া ইয়াত কোনো কথাই নাছিলে, কোনো ভাষাই নাছিলে। কিন্তু তেওঁ ৰাজনীতিৰ বিষয়ত নকৈ মন্তব্য নাদাঙি আমাৰ কাৰ্বি আংলঙৰ ট্ৰাইবেল জনজাতিৰ ওপৰত কাৰোবাৰ সৰু ঘৰ সজোৱাৰ কথা, কাৰোবাৰ ৰাস্তা সৰু ডাঙৰ ৰাস্তা সজোৱাৰ কথা, বনোৱাৰ কথাহে ইয়াত মন্তব্য দাঙি ধৰিছে। তাৰ বাবে আমি ধিক্কাৰ দিছোঁ। কাৰণ আপোনালোকৰ নিজৰ দলত যিহেতু সাংসদ আছে ৰকিবুল হুছেইন ডাঙৰীয়া, তেওঁৰ ঘৰখন ঘৰৰ ঘৰে সজোৱা অট্টালিকাখন আগত আপুনি লাইভ কৰক। আপুনি লাইভ কিয় নকৰে? আপোনাৰ সাহস কিয় নাই? আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ অট্টালিকাখন আপোনালোকে লাইভ কৰক। কিয় লাইভ কৰা নাই? আপোনাৰ নিজৰ ঘৰখন 5 ষ্টাৰ হোটেলৰ দৰে আপুনি সজাই নিৰ্মাণ কৰিছিলে, সেই অট্টালিকাখন কিয় লাইভ নকৰে? আমাৰ ইয়াত কাৰ্বি আংলঙত আহি পেলাই আপুনি সৰু ডাঙৰ চাবলৈ লাইভ আপুনি কোনোবা কেমেৰামেন নেকি আপুনি ইয়াতে আহিব লাগে? আপুনি CBI অফিচাৰ নেকি আপুনি ইয়াত আহিব লাগে এইবিলাক লাইভ কৰিবলৈ? গতিকে আপুনি লাইভ কৰিবলৈ জেগা পোৱা নাই। আপুনি গোটেই অসমত, গোটেই ভাৰতত আপুনি ঘূৰি ফুৰা মানুহ, আপুনি এজন সাংসদ হয়, বিৰোধী দলপতিও হয়, আপুনি সকলো জেগা গৈ থাকে, আপুনি সেইবিলাকৰ অট্টালিকা দেখা পোৱা নাই? আমাৰ অকল কাৰ্বি আংলঙত আহি পেলাই আমাৰ ইয়াত ট্ৰাইবেল জনজাতিৰ ওপৰত যিহেতু সৰু ঘৰ ডাঙৰ কিবা সৰু ঘৰ সজোৱা সেই বিষয়ত আপুনি মন্তব্য দাঙি কৰিব, আপুনি ক'ৰপৰা হওক মানে আজি আমি কাৰ্বি আংলং ইউনাইটেড উইমেন ফৰামৰ তৰফৰ পৰা অলপতে যি গৌৰৱ গগৈ আমাৰ কাৰ্বি আংলঙলৈ আহিছিল আৰু তেখেতে আহি ইয়াতে আমাৰ কাৰ্বিসকলৰ ওপৰত সহজ সৰল যে আমাৰ কাৰ্বি ভাই তেখেতসকলৰ ওপৰত তেওঁ যি মন্তব্য ৰাখি গৈছিল আৰু তেওঁ আমাৰ CM মহোদয়ৰ যি বাসগৃহৰ পৰা তেওঁ ফেচবুক লাইভ কৰিছিল, গতিকে তেওঁক আজি আমি কণ্ডেম কৰিছোঁ। কিয়নো তেখেতে বহুত অসমৰ ৰচিদ মহাৰথী বা তেখেত এজন APCCৰ সভাপতি, তেওঁ বিৰোধী দলৰ দলপতি, গতিকে তেখেতসকলৰ দলৰ বহুত জনমৰ তেনেকুৱা ধৰণৰ ৰাজপ্ৰসাদ আছে। তেখেতসকলৰ পৰা তেনেকুৱা ধৰণৰ ফেচবুক লাইভ নকৰি আজি আমাৰ মাননীয় CM মহোদয় বাসগৃহৰ পৰা তেওঁ কিয়তে ভিডিঅ' লাইভ তেনেকুৱা ধৰণৰ ফেচবুক লাইভ কৰিবলগীয়া হ'ল। তাৰমানে ইয়াৰ দ্বাৰা বুজায় তাৰমানে কাৰ্বিসকলক তেওঁ বেয়া পায়, তেওঁ এণ্টি কাৰ্বি হয়। আৰু কাৰ্বিসকলৰ যি আমি ইয়াতে সকলোৱে শান্তিপ্ৰিয়ভাৱে যি বসবাস কৰি আছোঁ আৰু এই শান্তি যাতে বিনষ্ট হওক, যি জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী লোকসকলে যেনেদৰে আমি শান্তিভাৱে বসবাস কৰি আছোঁ, এই শান্তি যাতে অতি সোনকালে বিনষ্ট হওক আৰু সংঘাত হওক, তেনেধৰণৰে তেওঁ এই স্বজনপ্ৰীতি মনোভাৱেৰে এনেধৰণৰ তেওঁ লাইভ কৰি দেখুৱাইছে আৰু তেওঁ মন্তব্য কৰি দেখুৱাইছে। গতিকে তাক আমি ভৱিষ্যতে সকীয়াই দিছোঁ, এই আমাৰ কাৰ্বি পাহাৰত আমি যি শান্তিপূৰ্ণভাৱে বিৰাজ কৰি আছোঁ, এই শান্তি যাতে তেওঁ বিনষ্ট কৰিবলৈ ভৱিষ্যতে তেওঁ যাতে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে।
জনাইছোঁ। নমস্কাৰ দেই। আজি আমি পলিটিকেল ৰেলী নহয়, এইটো কোনো পলিটিকেল ৰেলী নহয়, সেইকাৰণে ভাষণ নিদিওঁ। হ'ব না? আমি কিহৰ কাৰণে একত্ৰিত হৈছোঁ আজি? আপোনালোকে চবে গম পাইছে নে নাই? গম পাইছে নে নাই? অলপ জোৰকে কওক। নালাগে, মোৰ লগে লগে কওক। গৌৰৱ গগৈ হাই হাই। আৰু জোৰে কওক। গৌৰৱ গগৈ হাই হাই। গৌৰৱ গগৈ হাই হাই। বাইদেউ ভণ্টিসকল, মোৰ আই মাতৃসকল, আমি আজি একত্ৰিত হোৱাৰ বহুত ডাঙৰ কাৰণ আছে। কিয় আমাৰ মা দেউতা আইতা ককা ভণ্টে কংগ্ৰেছ চৰকাৰক আঁকোৱালি লনাইছিলে জানো? বহুত মৰম দিছিলোঁ আমি কংগ্ৰেছক। আজি আমি ইউনাইটেড ওমেন ফৰাম কাৰ্বি আংলং ওলাই আহিছোঁ, যিটো ৰিচেণ্ট গৌৰৱ গগৈ কংগ্ৰেছ প্ৰেচিডেণ্ট কাৰ্বি আংলং ভিজিট কৰিছিলে। সেই ভিজিটত তেখেতে যিটো আমাৰ অনাৰেবল CM ডক্টৰ তুলিৰাম ৰহাঙৰ পুতেকৰ ঘৰত আগত গৈ পেলাই ভিডিঅ' এটা বনোৱা দেখিছোঁ। তাত পইণ্ট কৰিছে যে এনেকুৱা ঘৰ বনাইছে বুলি, কিন্তু আমি ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াত কাৰ্বি আংলঙত বা কাৰ্বি আংলং ডিষ্ট্ৰিক্টত এনেকৈ ঘৰ বনাব নোৱাৰে নেকি, বা ট্ৰাইবেলসকলে এনেকৈ ঘৰ বনাব নোৱাৰে নেকি? চিটিত কিমান ডাঙৰ ডাঙৰ ঘৰ বনে। আপোনাৰ কাম এজন কংগ্ৰেছ লিডাৰ, এজন মেচিয়ৰ পলিটিচিয়ান বুলি ক'লেতো আহি পেলাই এনেকৈ সৰু মানুহৰ ঘৰ বনোৱা, লুকআউট কৰা আপোনাৰ কাম নহয়। আপোনাৰ কাৰ্বি আংলঙৰ ৰাইজৰ দুখ সেইটো চাবলৈ আপোনাৰ কিবা হয়, ডিউটি হয়। আপুনি সেই সৰু মৰু কাম কৰা, আপোনাৰ মেণ্টেলিটি ইমান চিপ বুলি আমি জনা নাছিলোঁ। আৰু আপুনি আগন্তুক দিনত যদি আহি এনেকুৱা কৰিবলৈ আপোনাৰ কাৰণে ঠাই নাই কাৰ্বি আংলঙতে। সেইকাৰণে আমি চবেই ওলাই আহিছে, হাজাৰ হাজাৰ মহিলা, বিভিন্ন জাতিৰ মহিলা, চব ট্ৰাইবেল মহিলাবোৰ ওলাই আহিছে। আমি এই আপোনাৰ অপমানটো আমি সহ্য নকৰোঁ বুলি আজি আমি ওলাই আহিবলগীয়া হৈ গ'ল। আমি প্ৰটেষ্ট কৰিবৰ কাৰণে ওলাই আহিছোঁ। আমি কণ্ডেম কৰিছোঁ আমাৰ কাৰণে অপমান কৰাৰ কাৰণে। কাৰণ কাৰ্বি আংলং আগৰ নিচিনা হৈ থকা নাই। কাৰ্বি আংলং উন্নতি হৈছে। কংগ্ৰেছৰ যিটো ৰুলিঙত আছিলে কাৰ্বি আংলং, জংঘল আছিলে, সেইটো কাৰ্বি আংলং হৈ থকা নাই। আজি বহুত ডেভেলপ হৈছে। আমাক এই ডেভেলপটো আপুনি চাব পৰা নাই নেকি? আমাক জংগলী হৈ থকাটো আপুনি বিচাৰিছে নেকি? সেইকাৰণে আমি আজি ওলাই আহিছোঁ, কণ্ডেম কৰিছোঁ, আমি সহ্য নকৰোঁ। সেইটোৱে।